হেল্ল' গাইজ, আজি আমাক এখন ধাবাৰ পৰা ইনভাইট কৰিছিল, গতিকে আমি তালৈ গৈ আছোঁ। আমাৰ চিনাকিৰে হয়, তো আহি থাকক আমাৰ লগত। আমি ভাবিছোঁ আজি সেই ধাবাখনৰ সম্পূৰ্ণ দেখুৱাওঁ। আহি থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে। তো আজি মই এখন ধাবালৈ আহিছোঁ আৰু এই ধাবাখনৰ সবিশেষ মই আজি ব্লগটোত জনাম। আৰু এই ধাবাখন ক'ত আছে, কোনফালে আহিলে এই ধাবাখন পাবহি, সকলোবোৰ জানিবলৈ মোৰ ব্লগটো শেষলৈকে চাই থাকিব। আহি থাকক মোৰ লগত। এইফালে গেষ্ট বহিব পৰা সুবিধা আছে, বৰ ধুনীয়া দেখিছেই। মই বহি দিছোঁ। এইটো পুৰণি ৰিচেপশ্যন, কিমান ধুনীয়াকৈ সজাইছে দেখিছে। ইয়াত ৰাতিৰ ভিউটো বহুত বেছি ভাল লাগে, লাইটছ থাকে, বহুত ভাল লাগে। এইটো অন্য এটা গেষ্ট ৰুম হয়। এতিয়া আহি থাকক, এইটো নতুন ৰিচেপশ্যন। এয়া কিমান ধুনীয়াকৈ সজাই থৈছে, মানে চব বাঁহ আৰু বেতৰ, বহুত ভাল লাগিছে। জাপি, খালৈ, জাকৈ, ডলা, চালনী চববোৰ বাঁহৰে হয়, বহুত ভাল লাগিছে। আৰু এইটো এটা পইণ্ট বহুত ধুনীয়া, য'ত ফটো উঠে। আৰু এইটো অন্য এটা গেষ্ট ৰুম হয়, বহুত ধুনীয়া। ইয়াৰ মানে প্লেচবোৰ বহুত ধুনীয়া, ডেক'ৰেশ্যনছবোৰ বহুত মোৰ ভাল লাগিছে। আৰু বৰ্তমান বেলেগ এটা ৰুমলৈ আহিছোঁ। আৰু এটা কথা, ইয়াত মই ন'টিছ কৰিছোঁ এটা ইউনিক কেৰেক্টাৰ, যিটো চব মানে ৰুমতে আছে, সকলোতে নাম দিয়া হৈ আছে। এইটোৰ নাম হৈছে অনিৰুদ্ধ, ঠিক তেনেকৈ সকলোতে নাম দিয়া হৈ আছে। তো চাওঁ আমি এই ৰুমটো, বহুত ভাল লাগিছে, সকলোবোৰ সুবিধা আছে। আৰু এয়া চাওক, বাঁহ বেতেৰে ইমান ধুনীয়া কম্বিনেশ্যন কৰিছে, কিমান ভাল লাগিছে, বহুত ভাল লাগিছে, দেখিবলৈও বহুত শুৱনি লাগিছে। আৰু এতিয়া আমি কমছা ৰুমলৈ যাম। এয়া কমছা ৰুম, কিমান ধুনীয়া চকী বেঞ্চবোৰ আৰু ডেক'ৰেশ্যনছবোৰ বহুত ভাল লাগিছে। নাও আহক প্ৰভু ৰুমলৈ যাওঁ। এইটো প্ৰভু ৰুম, এইটো খুব সুন্দৰকৈ সজোৱা হৈছে, খুব ভাল লাগিছে। ইয়াত এটা ষ্টেজৰ ব্যৱস্থা কৰা হৈছে, সময় সাপেক্ষে কেতিয়াবা নৃত্য গীত আদিৰ পাৰফৰ্মেঞ্চ হয়। আৰু কিডছবোৰৰ বাবেও এইটো এটা বহুত ধুনীয়া প্লেচ হয়, আহিব পাৰে। ইয়াত তেওঁলোকৰ ভাল লগা বস্তুবোৰ আছে। এতিয়া আমি এইফালে যাম। আপোনালোকক কৈছিলোঁ যে প্ৰত্যেকটো ৰুমৰে এটা এটা নাম থাকে, আৰু এইফালে যিবোৰ ৰুম আছে সেইবোৰ নদীৰ নামেৰে আৰম্ভ হৈছে, গতিকে আমি এতিয়া এইফালে দেখাই যাম। আহি থাকক। এইটো ৰুমৰ নাম হৈছে নিশাৰী। আৰু যোনসকল কেৰমক লৈ আগ্ৰহী, তেওঁলোকে এইটো দেখিছে কেৰম পইণ্ট। তো ইয়াৰো ব্যৱস্থা কৰা হৈছে, কেৰম খেলিব পাৰে যোনসকল আগ্ৰহী। তো সকলো ধৰণৰ ব্যৱস্থা আছে, অলম'ষ্ট সুবিধা আছে। তো আপোনালোক আহিব, এবাৰ চাই যাব। এতিয়া আমাক তেওঁলোকে কিবা এটা অৰ্ডাৰ দিবলৈ দিছে, তো আমি অৰ্ডাৰটো দি লওঁ। আমি কিবা এটা খাই লওঁ। তো আপোনালোকে শেষৰলৈকে ভিডিঅ'টো অপেক্ষা কৰক। দেউতা আহি পালে আৰু দেউতাই ক'ব অলপ। অৰণ্য ধাবাত আহিছোঁ, ধুনীয়া পৰিৱেশ লগত, নামৰ লগত যিটো পৰিৱেশ, অৰণ্য ধাবাৰ পৰিৱেশ নামৰ লগত সম্পূৰ্ণ খাপ খাইছে। গতিকে দুৰ্গা পূজা সকলোৱে যাতে ইয়াতে এবাৰ হ'লেও ভুমুকি মাৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। চব ফেচিলিটি আছে আৰু অৰণ্য ধাবা এণ্ড ৰিজৰ্টলৈ আহিলে ভাল পাব আহি পেলাই। চ' আহিব, ইয়াতে ডেক'ৰেশ্যন কৰা হৈছে নতুনকৈ পূজা বুলি। চ' আহিব আৰু চাবলৈ। ইয়ালৈ যে আহিছে, কেনেকুৱা লাগিছে পৰিৱেশটো? ভাল লাগিছে, বহুত ভাল লাগিছে। আহক ইয়ালৈ, পূজা আহি যাওক, পূজা বুলি বহুত ভাল লাগিছে আহি। আহিব আমাৰ ধাবালৈ পূজাত, সকলোকে নিমন্ত্ৰণ জনালোঁ। থেংক ইউ। হাই, সকলো অৰণ্য ধাবালৈ আহিব, কাৰণ পূজাৰ কাৰণে স্পেচিয়েলি আমাৰ ডেক'ৰেশ্যন দিয়া হৈছে। যিমান মানে আহিব বিচাৰিছে সকলো আহিব পাৰে আমাৰ ধাবালৈ। ভাল লাগিছে আৰু ইয়াত সকলোকে আহক, চাই যাওক, এসাঁজ খাই যাওক। তো মই এতিয়ালৈকে যিমানখিনি দেখালোঁ, চিনি পোৱাসকলে নিশ্চয় চিনি পাইছে, আৰু যিসকলে চিনি পোৱা নাই, অৰণ্য ধাবাখন পাব কামপুৰ নাৰিকলি পৰা ৰহা হৈ আহিলে ৰাইটত পাব। কামপুৰৰ পৰা যদি আহে লেফ্টত পাব। আপোনালোকে ডাঙৰকৈ অৰণ্য ধাবা বুলি লিখা থাকিব। ইয়াত আহিব, বহুত ভাল হয়, ফেচিলিটি বহুত ভাল। আৰু চাই যদি ভাল লাগিল, দেন লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব। এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলক কৈছোঁ যে অতি সোনকালে ছাবস্ক্ৰাইব কৰক। কি চাই আছে, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিব।